Hey guys, welcome back to our channel. আজি আমাৰ বাৰ্থডে গটিকে তাৰ কাৰণে আমি ইউজ কৰিবলৈ লোৱা হুইপ ক্ৰীমটো আমি ঘৰতে বনাইছো একদম সহজ পদ্ধতিৰে কেনেকৈ বনাইছো চাও আহক তাৰ কাৰণে আমাক লাগিব 200 গ্ৰামৰ এটা বাটাৰ আৰু চামুচ আমি চামুচেৰে আমি কেনেদৰে হুইপ ক্ৰীম বনাইছো চাইদা আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰিব ঘৰতে চামুচৰ সহায়েৰে হুইপ ক্ৰীম বনাব পাৰিব এটো দেখিছে মই প্ৰথমতে বাটাৰটো এটা বাটিত উলিয়াই লৈছো প্ৰথমতে ইয়াক ভাঙিবলৈ বৰ টান হয় কাৰণ ঠাণ্ডা দিন গটিকে আপোনালোকে জানি বাটাৰটো কেনেকুৱা হয় ঠাণ্ডা দিনত ভাঙিবলৈ বৰ দিগদাৰ হয় কিন্তু লাহে লাহে যেতিয়া আপুনি ফেটিবলৈ আৰম্ভ কৰে তেতিয়া বস্তুটো আপোনাৰ কোমল হৈ পৰে কিন্তু মই প্ৰথমতে বাটি এটা লৈছিলো কিন্তু হুইপ কৰিবলৈ দিগদাৰ হোৱাত মই বহল বাচন এটা লৈ ললো আপোনালোকে এটা বহল বাচন লৈ ল'ব তেতিয়া আপোনাৰ হুইপ কৰিবলৈ দিগদাৰ নহয় आपको ये करने के लिए ना मन में बहुत सहन शक्ति की जरूरत है और वो मुझ में कूट कूट के भरी हुई है शायद আপোনালোকে বাটাৰটো তেতিয়ালৈকে ফটিব যেতিয়ালৈকে ই বগা ৰঙলৈ পৰিৱৰ্তন নহয় ই নিজৰ কালাৰটো চেঞ্জ কৰিব লাগিব বগালৈ তেতিয়াহে আপোনাৰ হুইপ ক্ৰীমটো এটা বেটাৰ হুইপ ক্ৰীমলৈ চেঞ্জ হ'ব এতিয়া মই ইয়াত এই কাপটোৰ জোখাৰে 2 কাপ গুড়ি চেনি দিছো গোটেইবোৰ একেলগে ঢালি নিদিব অলপ অলপকৈ দি মিক্স কৰি গৈ থাকিব যেনেদৰে মই কৰিছো মই অলপ দিলো আকৌ অলপ মিক্স কৰিছো দেখিছেনে কিমান ফ্লাফি হৈ গৈছে চেনি দিয়াৰ পিছত ভালদৰে যদি আপুনি চেনিৰ লগত মিক্স কৰে নহয় তেতিয়াহলে ইয়াতকৈ আপুনি ফ্লাফি বনাব পাৰে দেখিছেনে কিমান বগা হৈ পৰিছে এই কাপটোৰ জোখাৰে বস 2 কাপ গুড়ি চেনি দিব অলপ অলপকৈ ঢালিব গোটেইবোৰ একেলগে ঢালি নিদিব অলপ অলপকৈ ঢালি মিক্স কৰি গৈ থাকিব এইটো হৈছে আমাৰ নতুন ইনগ্ৰেডিয়েন্ট এই বস্তুটো মই হুইপ ক্ৰীমটো চাইন বহাবলৈ ইউজ কৰিছো ইয়াত আমি আধা কাপ মান গাখীৰ উতলাই লৈছো তাৰ পিছত তাতে আমি 8-9 টেবুলস্পুন গুড়ি চেনি এচামুচ কৰি মিক্স কৰি লৈছো তাৰপিছত ঠাণ্ডা হ'বলৈ থৈ দিয়াৰ পাছত ইয়াত লাহে লাহে এচামুচ কৰি মিলাই গৈ থাকিম এতিয়া দেখিছেনে কিমান শাইন আহিলে গাখীৰৰ মিক্সাৰটোৰ পৰা আপুনি অকল 5 টেবুলস্পুন দিব তাতকৈ বেছি দিলে আপোনাৰ ক্ৰীমটো ক্ৰীম নহয় পানীহে হ'বগে আপোনাৰ হলে গম পাব আপুনি অলপ হুইপ ক্ৰীম তললৈ পেলাই চাব যদি আপোনাৰ নপৰে তেতিয়াহলে আপোনাৰ হুইপ ক্ৰীম ৰেডি হৈ গ'ল দেখিছেনে মোৰ নাই পৰা মানে মোৰ হুইপ ক্ৰীম ৰেডি হৈ গ'ল এতিয়া কেক বনাই খোৱাৰহে কথা মই খাম এতিয়া মই কেকটো বনাই লওঁ মোৰ ওচৰত কেকৰ ষ্টেণ্ডডাল নাই কাৰণে মই যোগাৰ এটা কৰি লৈছোঁ ঘৰতে মই তলত ট্ৰে এখনৰ ওপৰত বাটি এটা তাৰ পিছতে কাঁহী এখন থৈ লৈছোঁ যাতে মই কেকটো ঘূৰাব পাৰোঁ
এই পাইপিং বেগটো ইউটিউবৰ পৰা চাই বনাইছিলোঁ আপোনালোকেও চাই বনাব পাৰে মই বহুত ভাল পালোঁ আৰু কামতো দিলে মই এটা ফুলটো বনাই ললোঁ মই এভাগ হুইপ ক্ৰীম এক্সট্ৰাকৈ থৈ দিছিলোঁ তাত মই ফুড কালাৰটো মিলাই ল'লোঁ মই গুলপীয়া ফুড কালাৰটো লৈছোঁ আপোনালোকৰ যেনেকুৱা ইচ্ছা তেনেকুৱা ৰঙৰ লৈ ল'ব পাৰে এতিয়া আমাৰ বাৰ্থডে সেলিব্ৰেশন হৈছে প্ৰথমতে উইশ বিচাৰি লৈছো পুৰা হয় নহয় নাজানো কিন্তু উইশ বিচাৰি লৈছো আৰু তা মমদাল বুঝাইছো ইউ হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে টু ইউ নিজে বনোৱা কেক কাটিছো হ্যাপি বাৰ্থডে টু ইউ এতিয়া দেখিছেনে কিমান ধুনীয়াকৈ ওলাই পৰিছে কেকৰ মাজৰ হুইপ ক্ৰীমটো একদম বগা হৈ ওলাই পৰিছে সব কিমান ধুনীয়া লাগিছে আৰু অলপ দিব পাৰিলে কিন্তু মোৰ ওচৰত বাটাৰটো অকমান কম পৰিলে এতিয়া একো নাই চলি যায় লগত আজি কাষ্টাৰ্ড বনাইছিলোঁ যদি আমাৰ ভিডিওটো ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিব কেনেকুৱা লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ